নমস্কাৰ সকলোলৈকে মই নিৰ্মালীবৰে পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু লগতে মই ভালে আছোঁ। মই আগৰ ভিডিঅ' দিওঁতে আপোনালোকক কৈছিলোঁ যে আমি তামিলনাডুত আছোঁ বুলি, আৰু এতিয়া আমি ঘৰলৈ যাম। বেছি দিন নাই, এসপ্তাহমান আছে যাবৰ কাৰণে। আৰু সেইকাৰণে আজি মোৰ লগৰ ঝুমাহঁতৰ ৰুমত আমাক ভাত খাবলৈ মাতিছে দুপৰীয়া, আৰু তালৈকে আমি ভাত খাবলৈ যাম। আৰু ভাত খাই অহাৰ পাছত আমাৰ শ্বপিঙো কৰিব লগা আছে। ভিডিঅ'টো শেষলৈকে চাই যাব কিনো শ্বপিং কৰোঁ, আৰু ঝুমাহঁতৰ ৰুমত আমাক কিহেৰে ভাত খুৱাই বলকচোন। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। হ'লনে ওলাই তোমাৰ? অলপ বাকী আছে আৰু মাইকী মানুহৰ নিচিনাকৈ ওলায়ে নহয় সোনকালে ন? আৰু এইফালে চাওকচোন, আমাৰ ছোৱালী আজি পূৰা খঙতে জ্বলি পকি আছে। মানে তাইক ৰাতিপুৱা আইচক্ৰীম লাগে। ভাত পানী খোৱা যে একেবাৰে মনেই নকৰে। আইচক্ৰীম খোৱা, চিপছ খোৱা, কেক খোৱা, হয়নে নহয় বাৰু? ব'লা এতিয়া আইচক্ৰীম কিনি দিম, হ'ব? হাই বুলি কৈ দিয়া। আইচক্ৰীম কিনি দিম বুলি কওঁতেহে তাই মানে হাই বুলি কৈছে। তেওঁ মুখেৰে মাত দিয়া নাই, হাঁহি এটা মাৰি দিয়ে। আৰু এতিয়া আমি ক'লৈ যাম? ঝুমা মাহীহঁতৰ ৰুমত ভাত খাবলৈ যাম ন? আৰু ভাত খাব যাওঁতে আইচক্ৰীম এটা কিনি দিম ন? তেনেহ'লে ব'লা। আমি ঝুমাহঁতৰ ৰুম আহি পাই গ'লোঁ, আৰু আহি দেখিছোঁ দলি আৰু ঝুমাই ভাত বনাই আছে। এইফালে আমাৰ ভাত হৈ গ'ল, সৰিয়হে মাছে বনাইছে। এইফালে দাইল, আৰু এয়া মাংস বনাইছে দলিয়ে দৈ দি পেলাই। আৰু এয়া আমি ভাত খাই আছোঁ, মোৰ মানুহজন, পাহি, মই আৰু দলিয়ে। ঝুমাহঁতে এতিয়া নাখায় বোলে, আগতে আমাক খুৱাই বোৱাই লয়। সিহঁতে পাছতহে খাব। আৰু আমি এয়া ঝুমাহঁতৰ ৰুমত ভাত খাই ওলাই মেলি আহিছোঁ মাৰ্কেটৰ ফালে। আৰু এয়া দেখিছে কাপোৰৰ দোকান। ইয়াতে অলপ কাপোৰ ল'ম, আৰু কি ল'ম আপোনালোককো দেখুৱাম। ৰুমলৈ গৈ ইয়াত নেদেখুৱাওঁ, ভিডিঅ' কৰি থাকিবলৈ ভালো নালাগে। কি ল'ম ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি শ্বপিং কৰি আহিলোঁ। কি আনিছোঁ আপোনালোককো দেখুৱাই দিওঁ। এইটো আনিছোঁ আমাৰ পাহিৰ কাৰণে জেকেট। অকণমান ডাঙৰ হ'ব ন? হ'ব, একো নাই। আৰু এইটো চাৰ্ট আনিছোঁ আমাৰ দেহাৰ কাৰণে। তাৰপিছত ইয়াৰ লগত এইটো পেণ্ট, এইটো চাৰ্ট আনিছোঁ দেউতাৰ কাৰণে। যিহেতু ইমান দিনৰ মূৰত যাম, সেইকাৰণে সকলোৰে কাৰণে আনিছোঁ এটা এটা। আৰু এইটো পেণ্ট আনিছোঁ ভাইটিৰ কাৰণে। আৰু এইটো জেকেটটো আনিছোঁ মানুহজনৰ কাৰণে, যিহেতু এতিয়া ঠাণ্ডা হয়। এইটো মানুহজনৰে স্পৰ্টিং। আৰু এইটো আনিছোঁ পেণ্ট। এইটো আনিছোঁ মোৰ লগৰ ফ্ৰেণ্ড এজনী গিফ্ট দিবৰ কাৰণে, কুৰ্তি। আৰু মোৰ কাৰণে মাত্ৰ অকল পেটিকোট দুটাই আনিছোঁ, আৰু একো অনা নাই। আৰু পিন্ধিছোঁ মোজা। আজি ভিডিঅ'টো ইমানেই আছিলে। কি আনিছোঁ আপোনালোকক সকলো দেখুৱালোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, বাই বাই।